নমস্কাৰ জনাইছোঁ সকলোলৈকে। আজিৰ এই বিশেষ দিনটোত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ এটি বিখ্যাত কবিতা বিষ্ণু ৰাভাই দিয়া কিমান ৰাতি অকণমান আপোনালোকৰ আগত পাঠ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ খুৰ, বৰকা ভৰুৰ নাচুনৰ তাল ভাগে। জনতাৰ চকুৰ পানীৰে পুৰ, মাজনিশা কোণে ৰাহ জ্বালিয়ে দি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা নাই। নিজান চেলত তুমি হাৰে আছা, হাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচুনৰ লয়লাস। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষে ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দুৱাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহু তলি। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীয়নৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজনিশা কোণে মৰিশালী জুৰি চিঞৰি উঠে কল্লোল বন্ধু জীয়নৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীয়নৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি। যি শিল্পীত ফুটে হেজাৰ শিল্পীৰ উত্থান, অখ্যাত জনৰ আশা আবেগৰ ফুল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। ধন্যবাদ।